Hey guys, good morning. কি খবৰ সকলো? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। মই ধন পূজা আপুনি সকলোকে মোৰ ইউটিউব চেনেল ধন পূজা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল 2 এপ্ৰিল আৰু মোৰ কালি 1 এপ্ৰিলত মোৰ বেল কেম্প আছিলে। মই যিবোৰ কৰি আছিলোঁ মোৰ কুম্ফুৰ মোৰ বেল কেম্প আছিলে আৰু মই কালি ৰাতিপুৱাৰ পৰা মানে কি কৰোঁ কি নকৰোঁ বুলি চব মানে ভিডিঅ' কৰি গৈছিলোঁ আৰু যেতিয়া মই সন্ধিয়া এডিট কৰিবলৈ গৈছোঁ ভিডিঅ'বোৰ মই কি টিপিলোঁ নাজানো মোৰ গোটেই ভিডিঅ'বোৰ ডিলিট হৈ গ'ল। মোৰ কেমেৰাত মানে যিমান ফটো ভিডিঅ' আছিল মই মৰা চব ডিলিট হৈ গ'ল। চ' মই দেখাব নোৱাৰিলোঁ কেম্পত কি হ'ল কি নহ'ল। 5K ৰানিং হ'ল, তাৰপিছত আমাক যিখিনি ডেইলি প্ৰেক্টিছ কৰাই থাকে সেই প্ৰেক্টিছখিনি হ'ল, তাৰপিছত বেল টেষ্ট হ'ল আৰু কালি চবৰে বেল টেষ্ট হৈ যোৱাৰ কাৰণে আজি অফ দিছে আৰু কাইলৈ ৰিজাল্ট দিব। আমাৰ বেল্টত কোনে কোনে পাছ কৰিছে, যিবোৰে পাছ কৰিছে বেল্ট পাব, চাৰ্টিফিকেট পাব, মাৰ্কশ্বিট পাব আৰু কাইলৈ দেখাম কি হয়। বাকীখিনি যিমানখিনি বাৰু চেষ্টা কৰিম দেখাবলৈ। তাৰ মাজতে এতিয়া যাওঁ মই কলেজ, 10টাৰ পৰা ক্লাছ আছে, ক্লাছকেইটা কৰি আহোঁগৈ আৰু বতৰটো ইমান ডাৱৰীয়া, ক্লাছ হয় নে নহয় নাজানো আৰু ওলাই আহিছোঁ, বৰষুণ পৰি আছে, কি হ'ব। আজি হৈছে 3 তাৰিখ আৰু আজি আমাৰ কেম্প শেষ হ'ব। আজি বেল টেষ্টৰ ৰিজাল্ট দিব। চ' বেল্টলৈ যাব পাম চাগে, টেষ্ট যদি ভাল হৈছে বেলেগ বেল্টলৈ যাব পাৰিম আৰু। চ' ভিডিঅ'টো চাই থাকক, যিমানখিনি দেখাব পাৰোঁ দেখাম আৰু। সকলোৱে বেল পাইছে আৰু নতুন নতুন চবেই বেল পিন্ধিছে। নিজৰ কেনেকুৱা লাগিছে তোমাৰ? কেনেকুৱা লাগিছে? ৰোহন এই কি কৰিছে? কেনেকুৱা লাগিছে বেল? নতুন নতুন বেল পাই কেনেকুৱা লাগিছে? বহুত বেয়া লাগিছে। কিয় বেয়া লাগিছে? তুমি আগতে পালা ন, তুমি আগতীয়াকৈ পাই থৈছা। বেয়া লাগিছে ভিডিঅ' কেনেকুৱা লাগিছে? বেল কেম্প শেষ হৈ গ'ল আৰু আজি মই আপাৰ বেল্টলৈ গৈছোঁ। ভয় লাগি আছিলে বহুত বেল টেষ্টত ফেইল কৰিম নেকি বুলি, ফেইল নকৰিলোঁ, পাছে কৰিলোঁ আৰু পৰাক্ৰম কম্পিউটাৰ চেণ্টাৰলৈ আহি বহুতখিনিয়ে পাইছোঁ, বহুত কিবা কিবি কৰিব পাৰিছোঁ আৰু কিমান দূৰ যাব পাৰোঁ চাওঁ। এতিয়া আহি মই ৰুম পাই গ'লোহি। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।